সকলোকে নমস্কাৰ জনাইছোঁ আৰু পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল লিকু আছামিজ এণ্টাৰটেইনমেণ্টৰ মজিয়ালে আৰু আজি মোৰ লগত আছে একচুৱেলি ক'ব গ'লে বহুত চাহ খাবলৈ ইনভাইট কৰি আছিলে চাহৰে লগতে দুদিনমান আগত ৰিলিজ দিলে তাৰপাছত মোক কৈ আছে চাহ খাব আহিব লাগে আজি আহিলোঁ মাধুৰী বা আছে মোৰ লগত নমস্কাৰ আৰু আজি এতিয়া বহুত কথা পাতিলোঁ আমি এইবাৰ স্পেচিয়েলি মই এটা ৰাউণ্ড কৰিম আৰু ৰাউণ্ডটো হৈছে লাভ ষ্টৰী ৰাউণ্ড সকলোকে ডেঞ্জাৰাছ বুলি বহুতে কয় কিন্তু ভিউৱাৰ্ছখিনি এক্সাইটেড হৈ থাকে এই ৰাউণ্ডটোলৈ তো এতিয়া মই জানিব বিচাৰিম মাধুৰীবাৰ পৰা স্পেচিয়েলি তেখেতৰ জীৱনত পোনপ্ৰথমে প্ৰেম কেতিয়া কেনেকৈ হৈছিল আৰু বৰ্তমান তেওঁৰ জীৱনত প্ৰেমাস্পদ আছেনে নাই বাপৰে প্ৰেমাস্পদ প্ৰথমতে নমস্কাৰ জনাইছোঁ সকলোলৈ লিকু এণ্টাৰটেইনমেণ্টৰ সমূহ দৰ্শকলৈ মোৰ নমস্কাৰ জনাইছোঁ প্ৰেম জনাইছোঁ মৰম জনাইছোঁ প্ৰেম চিন্তা কৰিলে দেখোন প্ৰেম মোৰে ভয় লাগি গৈছে ইমান চিন্তা কৰা নেকি মই একেবাৰে আগৰ পৰা কৈ আহোঁ মোক সৰুতে মায়ে এটি শিৱ মন্দিৰ বনাই দিছিলে ঠিক আছে মায়ে এটি শিৱ মন্দিৰ বনাই দিছিলে তাৰপাছত বেলগছ এডাল আছিলে আমাৰ তাতে সদায় পূজা কৰোঁ মই খুবেই ধাৰ্মিষ্ট ভগৱান বিশ্বাসী হয় গতিকে যেতিয়া শিৱ মন্দিৰটোত পূজা কৰোঁতে 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 শিৱ বাবাৰ প্ৰেমত কেতিয়া পৰিলোঁ গম নাপালোঁ সেই যে শিৱ বাবাৰ প্ৰেমত পৰিছিলোঁ সৰুতে সেই প্ৰেমে আজিলৈকে চলি আছে তেওঁৰ লগতেই প্ৰেম চলি আছে বাপৰে কি আনচাৰ দিছে মানে এতিয়া ময়ো আৰু একো ক'ব নোৱাৰিম তেওঁ খুব ধুনীয়া এটা আনচাৰ এটা দি খুব ধুনীয়াকৈ ওলাই গ'ল কিন্তু এইটো মই একচেপ্ট নকৰোঁ ভগৱান প্ৰেম আমি যেতিয়া মানুহ হৈছোঁ আমি সকলো ভগৱানৰ সন্তান আমি ভগৱানৰ প্ৰতি আমাৰ প্ৰেম থাকিব সেইটো বাধ্যতামূলক আৰু মানে সেইটো স্বতঃস্ফূৰ্তভাৱে হৈ যায় সেইটো প্ৰেম কিন্তু তাৰ বাহিৰে যিটো এটা উপযুক্ত প্ৰাপ্তবয়স্ক বয়স হোৱাৰ পিছত আমাৰ জীৱনলৈ যিটো প্ৰেম আহে মানে যেতিয়া আমাৰ মানে ল'ৰা হ'লে বেলেগ এজনী ছোৱালী বা ছোৱালী হ'লে বেলেগ এজন ল'ৰা ভাল লাগে সেই প্ৰেমটো কেতিয়া কেনেকৈ আৰম্ভ হৈছিল সেইটো জানিব বিচাৰিছোঁ মই কুৱেশ্যনটো ভালকৈ বুজাই দিলোঁ দেই প্ৰেম মানে কি আচলতে প্ৰেম বৰ্তমানলৈকে মোৰ তেনেকুৱা নাই বৰ্তমান ষ্টিল আই এম ছিংগল ভাল খবৰ যোনে ভাবি আছে মানে ইন চাৰ্চ অফ ইউ লাভ তেওঁলোকৰ বাবে সুখবৰ আৰু যিবিলাক ক্ৰাছ হৈছিল মানে বহুত মাধুৰী গগৈক পাব বিচাৰে আৰু মানে মনে প্ৰাণে চ' নহয় মানে কি মই এৰেঞ্জক সদায় বিশ্বাস কৰোঁ লাভ ঠিক আছে লাভৰ জেগাত কিন্তু মই সদায় এৰেঞ্জ বিচাৰোঁ মোক যোনে ভাল পাওঁ বুলি কয় মই সদায় পৰিয়ালৰ ওপৰত ডিচিশ্যন দি থৈ দিছোঁ সদায় মই সংগীতৰ যোগেদি সংগীতৰ কাম কৰি ভাল পাওঁ গতিকে এইটো বহুত ডাঙৰ ডিচিশ্যন মই অকলে কেতিয়াও নলওঁ এই ডিচিশ্যন মই সদায় মোৰ ফেমিলিৰ লগত একেলগে লগ লাগি লওঁ আৰু প্ৰেম বৰ্তমান ছিংগল যিহেতু গতিকে শিৱজীৰ প্ৰেমতে পৰি আছোঁ শিৱজী সদায় বৰ্তমান বাৰু ছিংগল কিন্তু এনেকুৱা হোৱাই নাই নেকি যে তেওঁ কোনেও কেতিয়াও মানে প্ৰেমৰ প্ৰস্তাৱ দিয়াই নাই নেকি বাৰু প্ৰেমৰ প্ৰস্তাৱটো বহুত আহিছে এগৰাকী গায়িকাৰটো বহুত প্ৰেমৰ প্ৰস্তাৱ এইটো জানাই আৰু জানো বাৰু গায়িকা হিচাপে নহয় কিন্তু গায়িকা হিচাপে মানে বেলেগ কথা গায়িকা হিচাপে এইটো কাৰণত ক'লো মোক চিনি পায় মানে এগৰাকী নৰ্মেল মানে জানো কিন্তু মই এইটো জানিব বিচাৰিছোঁ দেই মানে গায়িকা হিচাপে আপোনাক ভাল পোৱা অনুৰাগী বহুত ওলাব কিন্তু আপোনাক মানে যিটো আপোনাৰ এই প্ৰেমটো সেই হিচাপে আপোনালোক পোনপ্ৰথমে প্ৰেমৰ প্ৰস্তাৱ কেতিয়া আহিল নহয় মই সেইটোকে ক'ব গৈ আছোঁ মানে এগৰাকী গায়িকা হিচাপে মই বিভিন্ন জেগাত যাওঁ বিভিন্ন মানুহ লগ পাওঁ গতিকে তাৰে কিছুমানে হয়তো ভাল লাগে তেওঁলোকে হয়তো মোক প্ৰপ'জ কৰে গতিকে তেনেকুৱা কথা চলি আছে কথা এতিয়ালৈকে কোনো ধৰণৰ ঠিক হোৱা নাই বা তেনেকুৱা কথা চলা নাই কি মই মানে কিছুদিন ছিংগল থাকিয়ে ভাল লাগিছিলে আৰু এতিয়া বিচাৰোঁ এজন জীৱন সংগী থাকক বুলি কিন্তু মানে বহুতে প্ৰপ'জ দিছে বহুতে মোৰ কাৰণে কবিতা লিখে মোৰ ফটো বহুতে আৰ্ট কৰিছে আৰু গীত লিখিছে মোৰ কাৰণে বহুত সুন্দৰ সুন্দৰ কবিতা লিখিছে গতিকে তেওঁলোকলৈ সদায় মই শ্ৰদ্ধা জনাওঁ মোৰ প্ৰতি ভাল পোৱা মোক যে ভাল পাইছে এইটো মোৰ কাৰণে ডাঙৰ কথা মানে বহুতে হয়তো কবিতা লিখিলে কিন্তু কবিতাৰ শব্দ বা কবিতাৰ অৰ্থই চাগে মানে হৃদয়ত খুন্দাটো দিব পৰা নাই সেইকাৰণে এতিয়ালৈকে এওঁ মানে নিজৰ স্থিতিত অটল হৈ আছে শিৱজীৰ ভক্ত হৈ আছে কিন্তু যিদিনাখনে এখেতক বেলেগৰ কবিতাই সেই বিশেষ ব্যক্তিজনৰ কবিতাই যেতিয়া শুনাব বা তাৰ শব্দৰ অৰ্থই যেতিয়া অৰ্থ ভেদি যাব তেতিয়াই মানে শিৱৰ পৰা খুচি বেলেগ সেইজন হ'ব আৰু লিকু মই ভুল ক'লোঁ নেকি বাৰু ঠিক কৈছা
আৰু হেৰি কি কয় প্ৰেমত সদায় সত্যতা থাকিব লাগে প্ৰেমত সততা সত্যতা ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত মই সদায় চিৰিয়াছ যিকোনো ৰিলেশ্যনে হওক সদায় চিৰিয়াছ হ'ব লাগে ৰিলেশ্যনৰ ক্ষেত্ৰত খুব ভাল কথা সেইটো সব বস্তু মানে চিৰিয়াছলি কৰিব লাগে যিকোনো সম্পৰ্ক আৰু এইখিনিতে এটা কথা যে মানুহবোৰে ক'লে যে বৰ্তমান যিহেতু অহাটো বিচাৰে এজন বয়ফ্ৰেণ্ড অহাটো বিচাৰে কিন্তু মানে এজন এখেতক ভাল পাব পৰা বুজিব পৰা এজন আহিব পাৰে কিন্তু কি কি ৰিকুৱাৰমেণ্ট লাগিব নিশ্চয় ৰিকুৱাৰমেণ্ট আপুনি এডভাৰটাইজমেণ্ট হৈ যাক লিকুৰ চেনেলেৰে কি ৰিকুৱাৰমেণ্ট লাগে মানে এখেতক কেনেকুৱা ধৰণৰ বয়ফ্ৰেণ্ড বিচাৰে একচুৱেলি এখেতৰ মনে বিচাৰে মানুহজন কি কি কোৱালিটি লাগে ভাল কথা ক'লা ন হেল্প হ'ব বহুতৰে আচলতে নৰ্মেল ছোৱালী এজনী সাধাৰণ গাঁৱৰ ছোৱালী এজনীয়ে যিটো বিচাৰে ময়ো সেয়ে বিচাৰোঁ ময়ো সাধাৰণ এগৰাকী ছোৱালী প্ৰথম কথা হ'ল মোক খুবেই ছাপোৰ্ট কৰিব লাগিব মৰম কৰিব লাগিব আটাইতকৈ ডাঙৰ কথাটো হ'ল সন্মান কৰিব লাগিব ময়ো যেনেকৈ সন্মান দিম মোকো তেনেদৰে সন্মান কৰিব লাগিব মোৰ মা দেউতাক ভাল পাব লাগিব লগতে এৰেঞ্জ মেৰেজত যেনেকৈ বিশ্বাসী গতিকে এজনী সাধাৰণ ছোৱালীয়ে যিখিনি বিচাৰে আৰু লগতে সংগীতৰ ক্ষেত্ৰখনত মই আছোঁ যিহেতু এইটোৱে মোৰ প্ৰফেশ্যন গতিকে মোৰ প্ৰফেশ্যনটোক সন্মান দিয়া যেন মই বিচাৰোঁ বহুত ভাল কথা ক'লে চ' ৰিকুৱাৰমেণ্টখিনি আপোনালোকে শুনিলে এতিয়া যোনে যেনেকুৱা ধৰণে শুই পেলাই যেনেকুৱা ধৰণে ট্ৰাই কৰে চবৰে নিজৰ কথা আৰু এইখিনিত আৰু এটা প্ৰশ্ন যে মনটোত বহুত মানে সুদ হৈ আছে মোৰ প্ৰশ্নটো যে বিভিন্ন ঠাইত অল অভাৰ আছাম বহুত প্ৰগ্ৰেম কৰা যায় শ্ব'জ কৰা যায় তাৰ মাজত কোনোবাই যেতিয়া প্ৰেমৰ প্ৰস্তাৱ নিশ্চয় দিছিল তেতিয়া কিবা এনেকুৱা ধৰণৰ স্পেচিয়েল মনত থকা ঘটনা আছিল নেকি বাৰু আপোনাৰ তেনেকুৱা যদি বিশেষ ইনচিডেণ্ট আছে এটা শ্বেয়াৰ কৰিব লাগে এটা বুলি নহয় স্পেচিয়েল মুমেণ্ট আচলতে মোক এটি কবিতা লিখি দিছিলে ঠিক মোৰ মনত পৰা নাই কবিতাটো তেওঁ নিজৰ হাতেৰে লিখি পেলাই ধুনীয়াকৈ ফুল চুল লগাই পেলাই মোক কোনোবা এখন মই পাৰ্টিকুলাৰ জাগাটো নাম ল'ব বিচৰা নাই উজনিৰ ফালে মোক খুব সুন্দৰকৈ কবিতাটো লিখি দিছিল তাত পাখি লগাই দিছিলে মোৰ ফটো এখন লগাই দিছিলে খুব সুন্দৰকৈ প্ৰেজেণ্টেশ্যনটো দিছিলে প্ৰেজেণ্টেশ্যন বুলিয়ে কৈছোঁ মই খুব সুন্দৰকৈ মানে চিঠিখন দিছিলে বনাই পেলাই সেইটো খুব স্মৰণীয় মুহূৰ্ত ইমান যে মোক স্পেচিয়েল বুলি ভাবি আৰু চিঠিখনত লিখা আছিল মোক ভাল নাপাব পাৰে কিন্তু মই তোমাৰ আজন্ম প্ৰেমিক মানে ডাই হাৰ্ট ফ্ৰেণ্ড গতিকে সেই চিঠিখন আচলতে মই বহুত সৰুৰে পৰা গান গাইছিলোঁতো ঘৰত দেখুৱাব লাজো লাগিছিলে গতিকে মোৰ ঘৰত দেখুওৱা নহ'ল তেনেকৈ ফ্ৰেণ্ডছক দেখুৱাই পেলাই চিঠিখন কি হ'ল মানে সাঁচি থৈ দিয়া আছে আৰু বহুতে মোৰ কাৰণে গান গায় বহুতে ফ্লুট বজায় গতিকে এইবোৰ ভাল মিঠা স্মৃতি ভাল লগা সৰু গান চান কোৱা ঘটনাও বহুত গৈছে আৰু হয় আজিকালিতো ছ'চিয়েল ছাইটৰ জামানা ন গতিকে ছ'চিয়েল ছাইটেদি বহুতখিনি কবিতা গান বাঁহী এইবোৰ আহি থাকে আৰু আপোনালোকে মোৰ এই ইণ্টাৰভিউটো পালে মই এটা বিশেষ প্ৰশ্ন আছে চ' কথাখিনি কৈ লৈছোঁ ইণ্টাৰভিউটো চালে গম পাব এখেতৰ লগত মানে 24 আৱাৰ্ছ থাকে বুলি ক'লে ভুল নহ'ব চাগে নৱদা এখেতৰ ভাতৃ একেদৰে অভিনেতা তথা প্ৰযোজক একেলগে কাম কৰে যুটীয়াভাৱে গতিকে এনি টাইম এওঁলোক একেলগে মানে এওঁলোক ভাতৃ ভগ্নী কম আৰু বন্ধু বেছি এনি টাইম একেলগে ফুৰে এওঁ ক'লে যে মানে মানুহৰ জীৱনত বয়ফ্ৰেণ্ড বা প্ৰেম এতিয়ালৈকে নাই কিন্তু তাৰ আঁৰৰ কাৰণটো সেইটো এটা নেকি বাৰু যে নৱদা যিহেতু আপোনাৰ লগত এনি টাইম থাকে চ' বহুতে ভয় কৰে আপোনাৰ ওচৰলৈ আহিবলৈ ডাইৰেক্ট ক'বলৈ মনৰ কথা সেইটো এটা কাৰণ বুলি আপুনি ভাবে নাই সেইটো নহয় আচলতে যোনে সঁচাকৈ সঁচা অন্তৰেৰে ভাল পায় তেনেহ'লে দাদা থাকক মা দেউতা থাকক খুৰা থাকক তেওঁ আহিবই গতিকে প্ৰেম নোহোৱা নহয় প্ৰেম হৈছে কিন্তু সেইবোৰৰ কথা মই কিছুমান কথা মানে ৰাজহুৱা কৰিব নিবিচাৰোঁ বা মই ভাল নালাগে কিছুমান ইনচিডেণ্ট মনত পেলাব মই নিবিচাৰোঁ গতিকে প্ৰেম নোহোৱা নহয় প্ৰেম হৈছে গতিকে আশা কৰোঁ আৰু এনেকুৱা মানে যিহেতু নৱদা থাকে তেতিয়া কিবা এনেকুৱা ইনচিডেণ্ট আছিল নেকি যে কোনোবা আহিছে নৱদাই একো মানে উল্টাকৈ কিবা কৈ দিলে তেনেকুৱা ধৰণৰ কেতিয়াবা অকণমান মানে ইনচিডেণ্ট হৈছে নেকি নাই মোৰ দাদা অলৱেজ ৱেলকাম কৰে ভাল যেনেদৰে মোৰ দাদা এগৰাকী ভাল বন্ধু তেনেদৰে মোৰ এগৰাকী অভিভাৱকো হয় গতিকে সদায় ৱেলকাম কৰে এজন ভাল ল'ৰা মোৰ জীৱনলৈ অহাটো চ' ফ্ৰেণ্ডছ জানি ভাল লাগিল আজি মাধুৰীবাৰ লাভ ষ্টৰী অকণমান জানিবলৈ চেষ্টা কৰিলোঁ কিন্তু এখেতৰ শিৱ ভক্তিৰ ওচৰত ময়ো হাৰ মানিলোঁ আৰু ময়ো শিৱ ভগৱানক বস কৰিব নোৱাৰিলোঁ মোৰ ইমানখিনি ধৃষ্টতা নাই চ' লাভ ষ্টৰী ইমানতে সীমাবদ্ধ ৰাখিলোঁ আশা কৰোঁ আপোনালোকে লাভ ষ্টৰী এই ৰাউণ্ডটো আপোনালোকে ভাল পাব আৰু যদি ভাল পাইছে তেনেহ'লে লিকুৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰো মাধুৰী গগৈ অফিচিয়েল বুলি এটি চেনেল আছে আৰু তাত এটা খুব সুন্দৰ গান আছে সদ্য মুক্তিপ্ৰাপ্ত চাহৰে লগতে আৰু বহুত কিবা আছে তাত কি আছে দেখা পাব ভিডিঅ'টো চালে দেখা পাব গীতটিত দেখুওৱা হৈছে চাহৰ লগত কি আছে চ' চাই থাকক থেংক ইউ ছ' লাভ ইউ অল থেংক ইউ ছ' মাছ